আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এইটো যদি অলপ খেলি মেলি কৰে তদন্তটো এইটো হিমন্ত বিশ্ব শৰ্মাই কিন্তু 2026ত ইয়াৰ উত্তৰ পাই যাব একদম চিধা কথা কৈছো গতিকে এইবিলাক মহন্তগিৰি ইয়াত নচলে এইবাৰ জুবিনৰ ক্ষেত্ৰত যিটো কৰিছে আমি দেখি আছো এটা স্ক্ৰিপ্ট ৰাইটিং কৰিছে তাতে 8 ঘণ্টাৰ সময়তে গম পাইছে ইয়াত 8 ঘণ্টাৰ সময়ত গতিকে এইটো ৰহস্য 100% এইটো তদন্ত হ'বই লাগিব এইটো জুবিন অনুৰাগীয়ে কেতিয়াও ক্ষমা নকৰে এইটো হিমন্ত বিশ্ব শৰ্মাই যদি কিবা মানে ৰক্ষণাবেক্ষণ দিব যায় 2026ত হিমন্ত বিশ্ব শৰ্মা উৰি যাব চিধা কথা কিন্তু এই যে জুবিনৰ ক্ষেত্ৰত এইটো এটা নাম আছিল মেনেজাৰটোৰ নাম এইটো সিদ্ধাৰ্থ শৰ্মা এইটো নাই এতিয়া শেখৰ জ্যোতি গোস্বামী নাই আৰু এইটো শ্যামকানু মহন্ত নাই ৰহস্য মানে 100% 200% ৰহস্য তেওঁৰ ককাই ডিজিপি ভাস্কৰ জ্যোতি মহন্ত একদম স্পষ্ট কথা ইয়াতে এইটো তদন্ত হ'ব লাগিব ইয়াতে সৰু সজাত পাতিছে অনুৰাগীৰ কাৰণে ঠিক আছে কিন্তু এই অনুষ্ঠানটো হৈ যোৱাৰ পাছত এইটো হিমন্ত বিশ্ব শৰ্মাই যদি ইয়াতে কিবা গাফিলতি কৰে বহুত কেলেংকাৰী হৈ আছে দেখিছোঁ আমি জোনমণি ৰাভাৰ ক্ষেত্ৰত দেখিলোঁ এপিচি কেলেংকাৰী দেখিছোঁ চব ছেটিং কিন্তু এই যে জুবিনৰ ক্ষেত্ৰত এইটো এটা নাম আছিল মেনেজাৰটোৰ নাম এইটো সিদ্ধাৰ্থ শৰ্মা এইটো নাই এতিয়া শেখৰ জ্যোতি গোস্বামী নাই আৰু এইটো শ্যামকানু মহন্ত নাই এতিয়া মেইন কথাটো অলপ আগত এটা আপডেট পাইছোঁ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে এইটো ডেট মিনছ কি ডেট মিনছ ৰহস্য মানে 100% 200% ৰহস্য তেওঁৰ ককাই ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ননীগোপাল শৰ্মা এইটো ভাইচ চেঞ্চেলৰ কেনেকৈ হৈছিল গম পাই আগৰজন ৰিটায়াৰমেণ্ট নোহোৱাৰ আগতে তেওঁক গতিয়ে উলিয়াই দিলে গতিকে এইবিলাক মহন্তগিৰি ইয়াত নচলে এইবাৰ জুবিনৰ ক্ষেত্ৰত যিটো কৰিছে আমি দেখি আছো আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এইটো যদি অলপ খেলি মেলি কৰে তদন্তটো এইটো হিমন্ত বিশ্ব শৰ্মাই কিন্তু 2026ত ইয়াৰ উত্তৰ পাই যাব একদম চিধা কথা কৈছো আৰু আপোনাক আৰু এটা কথা কওঁ এইটো সিদ্ধাৰ্থ শৰ্মা যিটো বেপাৰীটো এইটো তাতে গৈ আছে তাতে গৈ তেওঁলোকে আপুনি ভিডিঅ'ত দেখিছেনে নাই জুবিনে জাপ মৰা সময়ত শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা তলত আছে সিহঁতে মাতি নিছে কিয় তেওঁলোকে তেওঁক প্ৰটেকশ্যন নকৰিলে যে ৰাতিলৈ শ্ব' আছে যে দাদা আপুনি ইয়াতে আহিব নালাগে ৰাতিলৈ শ্ব' আছে আপুনি এটা ৰেষ্ট লওক এইটো মদৰ নিচাত এইবিলাক কৰি মেলি মাৰিলে মানুহটোক চিধা কথা ইয়াতে মুঠতে এতিয়া এটা মেইন ৰোল প্লে কৰিব লাগিব আমি হিমন্ত বিশ্ব শৰ্মা এক্টিভিটিত আমি চাব লাগিব তেওঁ কি কৰি আছে আৰু এতিয়াতো এই শ্যামকানু মহন্ত তাৰতো নাবুদ নাচুক কথা প্ৰথমতে ক'লে যে পেৰাগ্লাইডিং হৈ কিবা হ'ল তাৰপিছতে ক'লে যে স্কুবা ড্ৰাইভিং গতিকে মানে শুনক এইটো ইহঁতে এটা স্ক্ৰিপ্ট ৰাইটিং কৰিছে তাতে 8 ঘণ্টাৰ সময়তে গম পাইছে ইয়াত 8 ঘণ্টাৰ সময়ত গতিকে এইটো ৰহস্য 100% এইটো তদন্ত হ'বই লাগিব এইটো জুবিন অনুৰাগীয়ে কেতিয়াও ক্ষমা নকৰে এইটো হিমন্ত বিশ্ব শৰ্মাই যদি কিবা মানে ৰক্ষণাবেক্ষণ দিব যায় 2026ত হিমন্ত বিশ্ব শৰ্মা উৰি যাব চিধা কথা